ৰাজ্যৰ কথা নকওঁ কাৰণ আজি গোটেইখিনি ক'লে আজি গোটেই দিনো শেষ নহ'ব আমাৰ যেটা আপোনালোকে গম পাইছে ইয়াত বহুত আঁচনি গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী কাৰ্যকালৰ বহুত আঁচনি গ্ৰহণ কৰিছে কিন্তু কেইটামান কথা মই ক'ব বিচাৰিছোঁ আপোনালোকে জানে যে আগতে ইন্দিৰা আৱাস যোজনা আছে আই ঘৰ এতিয়াতো নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ লগে এনডিএ চৰকাৰ অহাৰ লগে লগে তেখেতে PMAY নামাকৰণ কৰা হৈছে আগতে ব্যক্তিগত নামাকৰণ কৰিছে এতিয়াতো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নামতে নামাকৰণ কৰিছে এতিয়ালৈকে PMAY ঘৰ গোটেই ভাৰতৰ যেতিয়া তেওঁ কাৰ্যকালৰ বনোৱা হৈছে এতিয়ালৈকে প্ৰায় 4 কোটি ঘৰৰ পৰিয়ালৰ গীতা উপহাৰ দিব সক্ষম হৈছে আজি আপোনালোকে চাওক কোন প্ৰথমবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাতে নাগালেণ্ড বৰ্ডাৰখিনি আপোনালোকে এইটো জানে এইটো নাগাবিলাক আহি আছে এছাম মানুহে এতিয়া গ্ৰেটাৰ নাগালেণ্ডৰ কাৰণে এইটো সোমাব বিচাৰিছে এইবিলাকৰ মাটি যদি আজি কঠীয়াও দিব কিনাও কিনিব খেতি কৰিবৰ কাৰণে টকা দিব আৰু 10 বছৰৰ এবাৰ লগালে 10 বছৰ পিছতে আকৌ লগাব পাৰিব এইটো কিয় বেয়া বেলেগে যাব নালাগে ঘৰ গৈ আপোনাক তেওঁলোকে কাটাও তেওঁলোকে নিজে কাটি খালি জোখাটো চাব লাগিব কিমান আছে আৰু বছৰৰ 5 বাৰ মান হাৰভেষ্ট কৰিব আৰু ইণ্ডাষ্ট্ৰি নহ'লে নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব আনএমপ্লয়েড প্ৰব্লেমটো কেনেকৈ সমাধান কৰিব আজি আপোনালোক পৃথিৱীৰে চাওক আমেৰিকা হওক জাপান হওক সাউথ কোৰিয়া হওক গোটেইখিনি কাণ্ট্ৰি আপোনালোকে চাওক তাত ইণ্ডাষ্ট্ৰিৰ ওপৰতে ডিপেণ্ড কৰে চৰকাৰৰ পৰা ইণ্ডাষ্ট্ৰি মানুহে তাতে সোমাই মানুহবিলাকৰ চাকৰি কৰে গতিকে ইণ্ডাষ্ট্ৰি থাকিলে যেতিয়া এইটোতো আকৌ এইটো গ্ৰীণ এনাৰ্জি হ'ব চব গ্ৰীণে হ'ব ঘাঁহে ৰুব বেলেগ নহয় ঘাঁহ ৰোৱা তেওঁলোকক কিনাও কিনিব তেওঁলোকে নিজৰ মাটি কোনো দখল কৰিব নোৱাৰিব কোনেও ল'ব নোৱাৰিব যিটো নেকি আমাৰ কাউন্সিলৰ পৰা দিয়া সেইটো লিষ্ট সেই লিষ্টৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ৰেভিনিউ পাব পাৰ ইয়াৰ আমি 16,500 পাব পাৰ বিঘা 16,500 পাব পাৰ ইয়াৰত কাউন্সিলে পাই থাকিব এনেই দিয়া নাই আকৌ 30 ইয়াৰ্ছৰ কাৰণে তেওঁলোকৰ সেই এগ্ৰিমেণ্ট যদি ফুলফিল নহয় আমি একো আমি বিদ্ৰোহ কৰিব পাৰে দলিলৰ লিখা আছে পুৰা এগ্ৰিমেণ্ট আছে গতিকে 100% সংস্থাপন যিবিলাকৰ ইয়াত কৰিব পৰা নন স্কিল বিলাকৰ ইয়াতে কৰিব পাৰিব যদি আৰু স্কিল যিবিলাক স্কিলৰ এমপ্লয়ি যদি থাকে যদি ইয়াত যদি কৰিব পাৰে টেকনিক্যাল পাৰ্সনবিলাক তেওঁলোকৰ ইয়াত কৰিব পাৰিব আৰু এটা প্ৰসংগ যে সোলাৰ প্ৰজেক্টটো লৈ বিভিন্ন কথা ওলাই আছে সোলাৰ প্ৰজেক্টটো যিটো চৰকাৰৰ ফালৰ পৰা এখন হেৰি আছে এই এডিবিৰ লগত হেৰিটো কৰিছে এডিজনে প্ৰণৱ দলে যিটো কৈছে এইটো মোৰ ওপৰতো বহুত অভিযোগ আনিছে প্ৰণৱ দলেতো আছে আপুনি ৰাইজৰ দলৰ মাজতে তেওঁ বোকাঘাট পৰা ইলেকশ্যন উঠিছে ইয়াৰ স্থানীয় বাহিন্দা নহয় তেওঁ বোকাঘাটৰ মানুহ আৰু ইলেকশ্যনত উঠিছে ইণ্ডিপেণ্ডেণ্ট আপোনালোকৰ প্ৰফাইলটো চাই এতিয়ালৈকে ক্ৰিমিনেল কেছৰ 6টা আছে এতিয়ালৈকে মাৰ্ডাৰ কেছৰ পৰা আৰম্ভ কৰি ক্ৰিমিনেল কেছৰ 5টা আছে তেওঁ 6টা আছে গতিকে সেইবিলাকৰ কথা কি কওঁ তেওঁলোকৰ কথা আহি ইয়াত যাতে কাৰ্বি আংলঙত মানুহে ডেভেলপমেণ্ট হ'ব নালাগে কাৰ্বি আংলঙৰ ৰেভিনিউ পাব ইয়াত আৰু ষ্টেট গভৰ্ণমেণ্টৰ এটা এগ্ৰিমেণ্ট আছে 60-40 60% revenue goes to Karbi Anglong Autonomous Council 40% goes to state government share গতিকে তেওঁলোকৰ যিটো নেকি সেইবিলাকৰ কথা কোৱা মনোহজা কথা কেছৰ কথা কম নেকি গোটেইখিনি কেছৰ নম্বৰ কম নেকি তেন্তে ক'ব লাগে নি আমাৰ প্ৰণৱ দলীয়ৰ কথা তেওঁ ক্ৰিমিনেল কেছতে 6টা আছে এইটো মই বনোৱা কথা মইতো নাজানো এইটো তেওঁ বাইদেউতা চাওঁতে তেওঁ চাইছোঁ গোটেইখিনি চাইছোঁ তাত যিটো এফিডেভিট দিছে তেওঁ 6টা কেছ আছে এই প্ৰজেক্টটো মানে উজ্জ্বল হোৱা নাই
নহয় ইডিপিটো বিদ্ৰোহ হৈছে এডিবিটো উইথড্ৰ হৈছে কিন্তু এইটো ৰাইজৰ যিটো লাগে ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যিটো ৰাইজে কৈছে ইয়াৰ হ'ব লাগে বুলি আপোনালোকৰ মিডিয়াটো দেখিছে এদিনা যে বাহিৰত মানুহ প্ৰায় ৱেষ্ট কাৰ্বি আংলং আহিছে কোনোবা আহিছে ইয়াতো আমি সেইটো আমি নামানো যিটো নেকি ইয়াত আগত এক্স চিফ মিনিষ্টাৰ TRG এলাঙত ইয়াত আছে 3500 বিঘা আছে ৰবাৰ মাটি ইয়াৰ ৰবাৰ খেতি কৰিছে তাৰপিছত আকৌ গ্ৰীণ ভেজিটেবল এতিয়া কৰিছে শাক পাচলি ৰুইছে নাগালেণ্ড এক্স চিফ মিনিষ্টাৰ এনেধৰণৰ ইয়াৰ স্কুল বনা নামত নাগালেণ্ডত 600 বিঘা তেওঁলোকে লৈছে কিন্তু তেওঁলোকৰ পতা নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা লোৱা নাই সেইটো কাউন্সিল ৰিজাৰ্ভ লেণ্ড এইটো কাউন্সিল ৰেভিনিউ লেণ্ড এইটো এনক্ৰোচমেণ্ট হৈছে গতিকে সেই গোটেইখিনি ইয়াত মানুহে 100% ইয়াত মানুহে সংস্থাপন পাব তাৰ আকৌ এগ্ৰিমেণ্ট কৰা আছে আগতে আমি ইডিবি লগত ইয়াত মানুহে সংস্থাপন পাব 100%। 2 নম্বৰ ইডিবি লগত আমি আগতে এগ্ৰিমেণ্ট কৰা আছে যে ইয়াত যিমানখিনি ওচৰৰ পাজে চুবুৰীয়া মানুহবিলাকৰ ফ্ৰী কানেকশ্যন দিয়া হ'ব কাৰেণ্ট আৰু তেওঁলোকৰ বিল দিব নালাগে বুলি কৈছে প্লাছ ওচৰৰ পাজত যিমানখিনি ওচৰত চুবুৰীয়া যিমানখিনি গাঁৱত আছে সেই গাঁওবিলাক তেওঁলোকৰ ৰাস্তাবিলাকত ব্লেক টপিং কৰি দিম বুলি কৈছে ভাল ৰাস্তা বনাই দিম বুলি কৈছে লগতে তাত এডুকেশ্যনেল ইনষ্টিটিউশ্যন তাত দিব প্লাছ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ দিব এইটো কি বেয়া আছে এইটো স্যার এটা এডিবিটো হেৰি আছে বেলেগৰ লগত কিবা যোগাযোগ আছে নেকি বেলেগৰ যোগাযোগ কৰি ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি কৰিম সোলাৰ প্ৰজেক্টটো ৰাইজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আমি এতিয়াও 100% বুজি আছো এইটো হ'ব লাগে আৰু হ'ব এইটো চিন্তা কৰিব নালাগে এজন দুজন ব্যক্তিহে তেওঁলোকৰ অপোজ কৰিছে কিন্তু স্থানীয় ৰাজ্যটো অপোজ কৰা নাই আচ্ছা স্যার non mohena litulo modi government nikal pidole aso nikal tempo itu Karbi Anglong ka prek anong ikilong itu le তেখেতসকলৰ এজন এডুকেটেডৰ মানুহ ইয়াৰ আমাৰ কাৰ্বি আংলঙত নিৰ্বনা সমস্যা সমাধান কৰিবৰ কাৰণে বহুত কষ্ট ইয়াৰ মানুহবিলাকৰ বাহিৰত কাম কৰিব যায় বেংগালোৰ চেন্নাই আৰু মহাৰাষ্ট্ৰ দিল্লী কলকাতা আৰু বাহিৰত যায় অসমৰ বাহিৰত যেতিয়া কোভিড সময় যিটো মই ৰিজাল্ট পাই যেতিয়া এতিয়া হিচাপ আছে মই সহায় কৰিছোঁ 14,000+ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ যুৱক যুৱতীয়ে ইয়াত বাহিন্দা স্থানীয় বাহিন্দা ইয়াত তেওঁলোকৰ বাহিৰত কাম কৰে বাহিৰত কি কাম কৰে তেওঁলোকে তাত গৈ ইণ্ডাষ্ট্ৰিৰ কাম কৰে তাত গৈ শ্বপিং মলৰ কাম কৰে কোনোবা চিকিউৰিটি গাৰ্ড কৰে সেইবিলাকৰ গোটেইখিনি তথ্য বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আছে এতিয়া মই তেখেতসকলক যিটো মোক হোৱাটছআপৰ জৰিয়তে তেখেতসকলক সহায় বিচাৰিছে লকডাউন বেংক চেংক একো নাই গতিকে মই তেওঁলোকৰ প্ৰথমে 5,000 পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো আমাৰ IT চেল তেখেতসকলৰ মাটি মই 5,000 তেওঁলোকক প্ৰেৰণ কৰা হৈছে পিছত 4,000 3,000 তাৰ পিছৰে অসম চৰকাৰৰ পৰা 2,000 দিছে আৰু মেঘালয় আৰু মণিপুৰ চৰকাৰৰ পৰা যেতিয়া মই মনত আছে 1,000 তেওঁলোক হৈছে কিন্তু মই প্ৰথম কিস্তি দিছে 5,000 পিছত 4,000 3,000 2,000 লাষ্টত 1,000 আৰু তেওঁলোকৰ বাছ বাছত মই ৰিজাৰ্ভ কৰি দিছোঁ ট্ৰেইনৰ ভাড়াও মই দিছোঁ ৰিজাৰ্ভ কৰি দিছোঁ কোনোবা ফ্লাইট আহিব বিচাৰি তেওঁলোকৰ ৰিজাৰ্ভ কৰিছোঁ সেই তথ্যমতে 14,000+ এতিয়াও ৰেকৰ্ড আছে নাম হওক তেওঁলোকৰ নাম যিমানখিনি আছে বাহিৰত সেইটো তালিকা এতিয়াও আছে আমাৰ ৰেকৰ্ডে এইটো কম্পিউটাৰত খুলিলে এতিয়াও পায় সেইবিলাকক উঠাই আনিবৰ কাৰণে ইয়াত আমি ইণ্ডাষ্ট্ৰি লাগিব কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি পোষ্ট আছে চেংচন পোষ্ট আৰু চেংচন পোষ্টে দিব পাৰিম আমি যিমানখিনি ডেট ভেকেঞ্চি ৰিটায়াৰমেণ্ট ভেকেঞ্চিবিলাক আমি ফিল আপ কৰিব পাৰিম নতুন পোষ্টটো আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ গতিকে আনএমপ্লয়ড প্ৰব্লেম ছল্ভ কৰিবৰ কাৰণে নিবনুৱা সমস্যা সমাধান কৰিব লাগে কাৰণে আমি ইণ্ডাষ্ট্ৰি লাগিব আৰু সেই ইণ্ডাষ্ট্ৰি বহাবৰ কাৰণে এইটো কাৰোবাৰ মাটি দিয়া নহয় এইটো এটা এগ্ৰিমেণ্ট কৰিছোঁ 30 বছৰৰ কাৰণে তেওঁলোকৰ আমি মাটি দিম সেইটোতো আমাৰ 30 বছৰ যিটো বেছি নহয় 12,000 বিঘামান হ'ব 4,000 একৰ্ছ হ'ব 12,000 বিঘামান হ'ব সেই 12,000 তেওঁলোকৰ ইণ্ডাষ্ট্ৰি বহিব
আৰু আপোনালোকৰ যে মিডিয়াবিলাক যদি কোনোবা খেতি কৰিছে আপোনাৰ নিজৰ ঘৰৰ মাটি সেইটো আপোনালোকে খেতি কৰিব পাৰিব মাটিটো নলয় তেওঁলোকে খেতি কৰিব পাৰিব প্ৰডাকশ্যনটো তেওঁলোকে কিনিব আৰু কঠিয়াও তেওঁলোকে ল'ব কঠিয়াও দিব তেওঁলোকে আৰু তেওঁলোকে কাটাও তেওঁলোকে কাটি লৈ যাব আমি বহি বহি পইচা পাব এইটো আৰু সেইটো 10 বছৰলৈকে আপুনি এবাৰ ৰুলে সেইটো 10 বছৰলৈকে সেইটো একো কৰিব নালাগে বছৰ বছৰ কাটি থাকিব পাৰিব যদি আপুনি যদি 1 বিঘা আছে বছৰৰ আপুনি 90,000 পাব আৰু লগতে যদি আপুনি যদি 100 বিঘা পায় 100 বিঘা যদি আপুনি কৰে তেনেহ'লে আপুনি 90 লাখ পাব বছৰৰ এইটো প্ৰত্যেক বছৰ পাই থাকিব আৰু আমাৰ কাৰ্বি আংলঙতো মাটিটো আছে আপোনাৰ মাটি আপুনি খেতি কৰিব কঠিয়াই লোকে দিব কিনাও তেওঁলোকে কিনিব খেতি কৰিবৰ কাৰণে তেওঁলোকৰ টকা এডভান্সো দিব পাৰ বিঘা 10,000 তেওঁলোকে দিব কিনাও তেওঁলোকে কিনিব নিজে এতিয়া ৰবৰ খেতি কৰিলে টিপিঙৰ মানুহ লাগে তাৰপিছত আকৌ টিপিঙৰ মানুহো লাগে তাৰপিছত স্মক হাউচ লাগে আকৌ বিক্ৰী কৰিব লাগে কিন্তু এইটো নিকিনা কোনো প্ৰশ্ন নুঠে আজি তেওঁলোকে কৈছে আগতে ইণ্ডাষ্ট্ৰীবিলাকৰ গৈছে চিমেণ্ট ফেক্টৰী তেতিয়াতো আমিতো জন্ম হোৱাই নাই চিমেণ্ট ফেক্টৰী কাৰ্বি লাংপিও তেতিয়াতো আমিতো দেখাই নাই কিন্তু এতিয়া পুৰা এগ্ৰিমেণ্ট আছে ইয়াত মানুহে 100% ইয়াত মানুহে যিবিলাকৰ নন স্কিলবিলাক তেওঁলোকে ইয়াতে যিটো ইয়াত কৰিব পৰা কেপাচিটি 100% ইয়াত মানুহে চাকৰি পাব সংস্থাপন আৰু যিটো নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দিয়া সেইমতে পাব ইয়াতে যিমানখিনি চলে আসাম গভৰ্ণমেণ্ট নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দিয়া যিটো নেকি চেলেৰি সেইমতে তেওঁলোকেও দিব দিয়া আৰু কিনাও তেওঁলোকে 100% কনফাৰ্ম সেইটো কিয় বিয়া মানে ঘৰে ঘৰে খেতি কৰিব খেতি কৰিলে এইটোতো বিক্ৰী কিনা মানুহ আছে তাতে এতিয়া আধা ৰাস্তা পৰাইছে আৰু এমছৰ উদ্বোধন কৰা হৈছে তেখেতৰ দিনতে উপহাৰ দিছে ফাউণ্ডেশ্যন উল্লেখ কৰিছে তেখেতৰ দিনতে ইনগ্ৰেশ্যন কৰা হৈছে গতিকে আপোনালোকে